हेलो गाइस आज मैं बेटारी रिक्शा बनाब आहिलो बिस्कुट भाटित मालिक আছে এইটো মালিকৰ দুখন গাড়ী আছে দেই এখন এখন আৰু এখন বেটাৰীখিনি এখন বেটাৰী তাৰ বেটাৰীটো ইয়াত লগালোঁ আৰু মালিকৰ ঘৰত মানে বিস্কুট ভাটি আছে বিস্কুট ভাটিটো আপোনালোকক দেখাই দিম हाय मालिक नमस्कार ভাল बिस्कुट बनी আছে बिस्कुट भाटी बिस्कुट বস্তু বনাই আছে বৰ্তমান এইখিনি পপ ন এইখিনি পপ सब ইয়াতে ইয়াত বিস্কুটখিনি ইয়াত বনায় আৰু হেৰি কৰে ক'ত জ্বলায় এইকেইটা দিলে ন দেখাই দিয়া জ্বলাইকেইটা কেনেকৈ জ্বলায় ইয়াত হেৰি ভৰাই দিয়া হয় ন ইয়াত ভৰাই দিয়া হয় অন হ'ব আৰু গৰম হৈ থাকে জেগাটো ঘূৰি থাকে এনেকৈ এনেকৈ ঘূৰি থাকে ন কিমান দেৰি লাগে এইটো হেৰি কৰিবলৈ নো আধা ঘণ্টা বস্তু লৈ আছে আধা ঘণ্টা 1 ঘণ্টা আধা ঘণ্টাত হৈ যায় ন হৈ যায় অঁ এইটোৱে আছে না এইটো বেলেগ এইটো একে হয় চেম এই মালটো ভৰাই দিয়া হয় ন এইটো হয় এইটো ডিজেল হয় এইটো পপ মিঠা পপ অঁ চব ইয়াতে পপ ইমন কিবা কিবি চব আধা ঘণ্টাত হৈ যায় না হ'লে মানে সেইটো অট'মেটিক দেখায় অট'মেটিক সেইটো চাউণ্ড কৰিব ৰখি যাব কেতিয়াবা পপ খাবলৈ আহিব দেই ইয়ালৈ ভাল লাগিব আৰু এইফালে বনি আছে দেখাই দিছোঁ বন্ধখিনি চব পাব চালিয়া চালিয়া এইফালে আছে চালিয়া চালিয়া কেক আছে ব্ৰেড আছে এইফালেও আছে ব্ৰেড হলটো এইটোৱে আৰু মই দোকানৰ পৰা আহি থাকোঁতে ৰাতি হৈ গ'ল ৰাতিপুৱা দেখি জয়পুৰতে হেৰি এখন বাণিজ্য মেলা বহাইছিলে তাৰপিছত বাণিজ্য মেলাতে সোমাই অনুপম নৱজিত মই ৰহি সাঁজ খাই আহিলোঁ আকৌ এটা নতুন কভাৰ ভিডিঅ' শ্বুটিং কৰিবলৈ ওলাইছোঁ এই শ্বুটিংটো কৰিবলৈ যাওঁতে এই খোলালিকেইজনীয়ে ৰাস্তাতে লৈ চেলফি পাইছে আৰু এইজনী মোৰ হিৰ'ইন শেৱালি সি এতিয়া নাই গুচি গ'লগৈ মোৰ ভিডিঅ'টো অলপ বহুত লেটকৈ দিছোঁ মানে ব্লগটো বহুত কাম কৰি থাকোঁতে বিচাৰিছে কাম কৰি থাকোঁতে টাইমে নাপাওঁ মানে এডিটিং কৰিবলৈ আৰু এইবিলাক শ্বুটিং কৰিব যাওঁতে এনেই ৰিলচ বনাইছিলোঁ আমিকেইটাই গোটেইকেইটাই নাচিছিলোঁ এটা আছে খোলালি আছে আমাৰ ভণ্টি হেলমেট পিন্ধি মাৰি ভণ্টি সি দিন ৰাতি চিন্তা হেলমেটটো পালে পিন্ধি লয় মানে আৰু এইফালে শেৱালি আমাৰ ভিডিঅ'টো শ্বুট কৰি আছোঁ ক্লাবত বেছিভাগ ক্লাবতে শ্বুটিং কৰোঁ আৰু ইয়া শেৱালিয়ে শ্বুট হৈছে এয়া মোৰ শ্বুট আৰু এনেকৈ আমি ভিডিঅ'টো শ্বুট কৰিলোঁ আৰু বৌ কি বনাইছ এইজনী বৌয়ে গাহৰি বনাইছে গাহৰিৰ লগত কি বনাইছে গাহৰিৰ লগত বৌ গাহৰি কচু এইফালে খাই ভাল লাগিব বৌয়ে বৰ ধুনীয়া বনাই চব্জি বৌয়ে বনোৱা চব্জি আগতে খাইছোঁ আৰু এইকেইটা পোৱালিকেইটা হ'ল পাঞ্জলগাই এইটো ল'ৰা এইজনী ছোৱালী এই ডাঙৰ ল'ৰাটো এইটো অকণ একদম দেখিবলৈ পাঞ্জলগাই নিচিনা দেখিছে নাই বাৰু আৰু এইখন হ'ল জুই চাং ইয়াত খৰি থয় আমাৰ ইয়াত গাঁৱলীয়া জেগাত এনেকুৱাকৈ মানে খৰি চৰি থ'ব পাৰে জুই চাং বুলি কয় এখন ধোঁৱাটো বেছি ওলাইছে চৌকাটো পৰিছে এইখনে জুই চাং আৰু চৌকাটো কি ধুনীয়া আছে আপোনাৰ আপোনালোকে বহুতো চৌকাটো বৰ ধুনীয়াকৈ সজাই পৰাই থৈছে চৌকাটো এইটো মাংস বনি আছে
আৰু এইটো পাঞ্জলগাই ভাগৰ বেটাটো এইটো এটা বৰ ধুনীয়া আকৌ মৰম লগা বেটাটো দেখিয়ে বৰ লাগে মানে লাষ্ট কৰিছে এতিয়া এইফালে পলাই দিছে এইকেইটি মোগাল এটা এইখন এইফালৰ পৰা গ'ল ইয়াত ব্ৰেক মাৰিছিলোঁ নৰখিলে এইফালৰ পৰা এনেকৈ গৈ এইফালৰ পৰা এনেকৈ সোমাই এনেকৈ গৈ সেইডোখৰত পৰি আৰু এডোখৰত পৰি আছে গাড়ী এইখন ready এইফালে আকৌ এতিয়া বৰষুণ দি দিলে আমি এজেগাত বেটেৰী ৰিক্সা বনাব আহিছিলোঁ আৰু বৰষুণ দিছে শিল বৰষুণ দিছে বৰষুণৰ লগতে শিলো দিছে মই আহিছিলোঁ বৰহাট তিয়কীয়া গাঁৱত তাৰপিছত জমি ঘৰত আহিছিলোঁ এই মোৰ লগৰে চিনাকি লগত ইয়াৰ গাড়ীখন অলপ প্ৰব্লেম দিছিলে সেইটো কাৰণে আহিছিলোঁ আৰু এতিয়া শিল বৰষুণ দি দিলে এতিয়া আমি লাহে লাহে যাব লাগিব শিল দি আছে চাব দেই এই শিলে শিল